আমাৰ BTC জন্মৰ পৰাই আজিলৈ 17 বছৰ হ'ল। তিনিবাৰ একেলেঠাৰিয়ে 34 নম্বৰ খালিংদুৱাৰ BTC সমষ্টি বঞ্জাৰ দৈমাৰী তেখেতে বিপুল ভোটত জয়ী হৈ আহি আছে। গতিকে এয়াই প্ৰমাণ কৰে একেলেঠাৰি তিনিবাৰ বিপুল ভোটত জয়ী হৈ আহিছে। যিসকলে ছেকেণ্ড থাৰ্ড গৈছে তেওঁলোকে আমাৰ পৰা বহুত দূৰত বহুত ডিফাৰেঞ্চত থাকিছে। এইবাৰটো আমাৰ বেছি ভাল হৈছে। এইবাৰ আমি আপোনালোকে জানে UPPৰ যিবিলাক মিছা অপপ্ৰচাৰ, BJPৰ যিবিলাক ভাষা দ্বন্দ্ব, ভাষা ভাগ, জাতি ভাগ, ধৰ্ম ভাগ কৰা নিয়ম, UPPৰ যি মানে অন্যান্য জনগোষ্ঠীক মিছা প্ৰলোভন দি ফালে তেওঁলোকে প্ৰচাৰ কৰি আছে। তাৰ দ্বাৰা এইবাৰ বঞ্জাৰ দৈমাৰী ছাৰৰ সকলো জনগোষ্ঠীয়ে একত্ৰিতভাৱে তেখেতক বিপুল ভোটত জয়ী কৰাই নিবৰ কাৰণে মনস্থ কৰিছে, স্থিৰ কৰিছে। গতিকে প্ৰমাণ হয় যে আমাৰ খালিংদুৱাৰ সমষ্টি বহুত শক্তিশালী উচ্চ শিখৰত আছে আৰু অন্যান্যসকলে ছেকেণ্ড থাৰ্ড যাব বুলি কোৱা হৈছে যদিও তেওঁলোকে আমাৰ এই বঞ্জাৰ দৈমাৰীতকৈ মানে প্ৰথম যিটো আমাৰ প্ৰভিজন তাতকৈ তেওঁলোকে বহুত দূৰত থাকিব, বহুত দূৰত ডিফাৰেঞ্চ, অৰ্থাৎ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত আমাৰ BPF দল বিপুল ভোটত জয়ী হ'ব। মোটামুটি আমি আশা কৰিব পাৰি, ইতিমধ্যে আমি প্ৰমাণো পাইছোঁ 13ৰ পৰা 15,000 ডিফাৰেঞ্চত তেওঁলোকে পৰাস্ত হ'ব। তিনিবাৰ টাৰ্মছত যোৱাবাৰ আৰু বা আগৰ পূৰ্বৰ বাৰবিলাকতো তেওঁলোকে ৰাইজক বিভ্ৰান্তমূলক সৃষ্টি কৰি আহিছিলে, বাধা বিঘিনি কৰি আহিছিলে, কিন্তু ৰাইজে একত্ৰিতভাৱে তেওঁলোকৰ বাধা বিঘিনি উভৰাই দিছে। আৰু এইবাৰ চিন্তা কৰিছে ৰাইজে যে তেওঁলোকেতো বাধা দি আছে, আপোনালোকেও দেখিছে, সকলো ৰাইজে দেখিছে। বাধা দিয়াৰ ফলত আমাৰ BPF দলৰ এটা প্লাছ পইণ্ট হৈছে, কাৰণ তেওঁলোকৰ যিটো উগ্ৰ জাতীয়তাবাদ, এটা জাতিক লৈ ৰাজনীতি কৰিব বিচৰা যিটো চিন্তাধাৰা, আৰু এটা জাতিক লৈ তেওঁলোকে বিভিন্ন জনগোষ্ঠীক প্ৰলোভন দিয়া, প্ৰবঞ্চনা কৰা, মিছা কথা কোৱা, এইবিলাকৰ দ্বাৰা তেওঁলোকে শংকিত হৈ ফালে আমাৰ BPF দলৰ সভা সমিতিত অহা মানুহসকলক যোৱাকালি তেওঁলোকে বাধা বিঘিনি কৰিছে বা যোৱাকালিৰ আগৰ সভাবিলাকতো আগৰ বছৰবিলাকতো আমি দেখিবলৈ পাইছোঁ। গতিকে এয়া এটা অভ্যাসত পৰিণত হৈছে। তেওঁলোকে এক ভ্ৰষ্টাচাৰী চৰিত্ৰত পৰিণত হৈছে। তেওঁলোকে কেৱল ৰাজনীতি নহয়, ৰাজনীতি খেলাৰ নামত তেওঁলোকে ভ্ৰষ্টাচাৰী ৰূপে সমাজখনক নষ্ট কৰিবৰ কাৰণে চেষ্টা চলাই আছে। সেই ধৰণেও ৰাইজে চাইছে এতিয়া। গতিকে BPF দল আমাৰ অনায়াসে জয়ী হোৱাটো নিশ্চিত হৈ পৰিছোঁ। গতিকে আমি আহ্বান জনাইছোঁ যে মানে তেনেকুৱা বিনষ্টকাৰী কাম তেওঁলোকে কৰিব নালাগে, সমাজত তেনেকুৱা অনিষ্ট কৰিব নালাগে, কিন্তু তেওঁলোকে কৰি থকাটো ৰাইজে ক্ষমা নকৰে। আমি আহ্বান জনাওঁ তেনেকুৱা বিভ্ৰান্তিকাৰী, ৰাইজক বাধা দিয়া, তেনেকুৱা ৰাইজৰ গণতন্ত্ৰক খৰ্ব কৰিব খোজা UPPক আপচুক আমাৰ ৰাইজে তেওঁলোকক উফৰাই দিব লাগে। আমাৰ মাছ গেদাৰিং আৰম্ভ হৈছিলে 11 বজাৰ পৰা। আমাৰ লানি নিচিগা সমূহ জনগোষ্ঠীৰ ৰাইজ ৰাতিপুৱা 9 বজাৰ পৰাই ভিৰ কৰিছে। 10,000ৰ টাৰ্গেট এটা লৈ আমি সমাৱেশ ঘটাইছিলোঁ, কিন্তু ইতিমধ্যে আপোনালোকে দেখিছে 15,000ৰ অধিক আমাৰ ৰাইজ একগোট হৈছে। আৰু তাতে দেখিছে আপোনালোকে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ লোকে কেৱল বঞ্জাৰ দৈমাৰী, কেৱল BPF, কেৱল নাঙল, কেৱল হাগ্ৰামা মহিলাৰী, এই BPFৰ যি আদৰ্শ ৰাইজৰ মাজত বিয়পি পৰিছে, সেই আদৰ্শত সকলোৱে অনুপ্ৰাণিত হৈ ফালে একত্ৰিতভাৱে কেৱল BPF দলক শক্তিশালী কৰাৰ লক্ষ্যৰে যেন মানে সমাজৰ এটা দায়িত্ব, এয়া সকলো ৰাইজে স্থিৰ কৰি লৈছে। গতিকে BPF দল জয়ী হোৱাটো এয়া নিশ্চিত। খালিংদুৱাৰৰ দৰে ভেৰগাঁও অঞ্চলত, আমাৰ ভেৰগাঁও ডিষ্ট্ৰিক্টত 5টা সমষ্টি আছে, 5টা সমষ্টিতেই আমি জয়ী হোৱাটো নিশ্চিত হৈ পৰিছোঁ। আমি বিজয়ী হৈছিলোঁ। এইবাৰো আমি তাত কৰি আৰু বিপুল ভোটত বিজয়ী হ'ম বুলি আমি ভাবোঁ। কাৰণ আমি খালিংদুৱাৰ সমষ্টিত আমি দেখা পাইছোঁ যে তেওঁৰ বিগত দিনৰ যিখিনি কাৰ্যক্ৰমণিকা, শান্তি সম্প্ৰীতিৰ কথাকে ধৰি চব ৰাইজে দেখা পাইছে। সেই হিচাপে আমাৰ খালিংদুৱাৰবাসী ৰাইজে আজিৰ দিনতো সকলোৱে থিৰাং কৰিছে যে অহা BTC নিৰ্বাচনত বঞ্জাৰ দৈমাৰীকে আকৌ পুনৰাই বিপুল ভোটত বিজয়ী কৰিব আৰু BTCত আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত BPF চৰকাৰ গঠন হ'ব। প্ৰাৰ্থী দিছে। আমাৰ UPPৰ ইয়াতে কোনো গণবৃত্তি নাই, আৰু যিখিনি মানুহ আজিৰ দিনত UPPL হৈ আমাৰ এই খালিংদুৱাৰত ঘূৰা ফিৰা কৰি আছে বা UPPL দলৰ হৈ কাম কৰি আছে, সেইবিলাক মানুহৰ কোনো গণবৃত্তি নাই। আৰু তেওঁলোকক আমাৰ খালিংদুৱাৰবাসীয়ে জানে। এইবিলাক প্ৰত্যেকটা মানুহ এটা জাতিৰ পৰা যিবিলাক মানুহ ইয়াতে ওলাই গৈছে, এইবিলাক চব দালালৰ বাহিৰে একো নহয়।
এই বস্তুটো সবে পৰিষ্কাৰ, যাৰ কাৰণে আমাৰ খালিংদাৰ সমষ্টিত UPPLৰ কোনো গণপতি নাই। প্ৰতিদ্বন্দ্বিতা নহ'ব, আমাৰ বহুত তলত থাকিব। আমি জিকাটো খাটাং আৰু আমি বিপুল ভোটত জিকিম। আমাৰ লগত প্ৰতিদ্বন্দ্বিতাত কোনো দলে আহিব নোৱাৰে। মই ৩৬ নং খালিংদুৱাৰ সমষ্টিৰ মানুহ মানে ভোটাৰ চহিয়াৰে শ্ৰীযুত মঞ্জাৰ দৈমাৰী। যিহেতুকে আগৰ 3টা ইলেকশ্যনত বিপুল ভোটত ছাৰে জিকি আহিছে, এতিয়াও জিকিব বুলি আমি আশা কৰোঁ। আশা মানে একদম 100%। নং খালিংদুৱাৰ সমষ্টিৰ বাসিন্দা হয়, শ্ৰীযুত মঞ্জাৰ দৈমাৰী ছাৰ হয়। নিশ্চয় তেওঁ এইবাৰৰ সৈতে 3বাৰ অলৰেডি হৈ গৈছে, তেওঁতো বিপুল ভোটত জিকিব। আমাৰ ইয়াত আছে আৰু BJP আছে, UPPL আছে, কিন্তু তেওঁলোকৰ কোনো ইয়াত নাম নিচানে নাই। কিন্তু তেওঁ আমাৰ BPF প্ৰাৰ্থীজনে বিপুল ভোটত জিকিব। ৰাইজেতো ক'বই, ৰাইজেনো ভাল কেতিয়া কয়, কিন্তু তেওঁ যিখিনি কাম কৰি থৈ গৈছে এইখিনিতো আৰু কোৱাইতো কৈ আছে, ভালটো কৈ আছে, বেয়াইতো সদায় বেয়াই ক'ব। এগেইনষ্ট পাৰ্টিটো সদায় বেয়া ক'ব, ভাল কেতিয়া ক'ব, ভালটো কেতিয়াও নকয়। তেওঁৰ বহুত মানে ছাপোৰ্ট আৰু মানে তেওঁ এনেকুৱাকৈ মানে আমাক মানে খালিংদুৱাৰ সমষ্টিটো মানে সৃষ্টি কৰি থৈ দিছে, যাতে এখন ফুলনিত যেনেকৈ বিভিন্ন ফুল থাকে তেনেকৈ তেওঁ বিভিন্ন মানে গোষ্ঠীক লৈ আমাৰ খালিংদুৱাৰ সমষ্টিটো চোৱা চিতা কৰি আছে। আৰু আমাৰ খালিংদুৱাৰ সমষ্টিত বিভিন্ন জনগোষ্ঠীৰ মানুহ আহি আছে আৰু নতুন যোৱাকালি এখন ডাঙৰ মিটিং হৈ গৈছে, আপোনালোকে নিশ্চয় জানে, কিন্তু আজিও আৰু নতুন মানুহ আহিয়ে আছে। UPPLৰ মানুহ আহিছে, BJPৰ মানুহ আহিছে, আমাৰ ইয়াত BPFত জইন হৈ আছে।